CM কাপ প্ৰথম আৰম্ভ হৈছে আৰু এই বডোলেণ্ড CM কাপ বডোলেণ্ডৰ 420 VCDC 40 কনষ্টিটুৱেঞ্চি 5টা ডিষ্ট্ৰিক্ট আৰু কাউন্সিল লেভেলত হিটো অন্ত পৰিব। আজি 14 জুনৰ পৰা আৰম্ভ হৈ 14 জুলাইলৈকে এই এক মাহ জৰা এই ফুটবলৰ যিটো নতুন এটা সংগ্ৰাম এইটো বডোলেণ্ডত আমি আৰম্ভ কৰিছোঁ আৰু আমাৰ যুৱসকলকে টাৰ্গেট কৰি এই ফুটবল যেটো মেগা এটা ফুটবল প্ৰগ্ৰাম এটো আমি লোৱা হৈছে আৰু ইয়াত প্ৰায় 3760 বিভিন্ন টিম অংশগ্ৰহণ কৰিব আৰু ইয়াত 67680 প্লেয়াৰ অলৰেডি ৰেজিষ্টাৰ্ড কৰা হৈছে আৰু সেই প্লেয়াৰ সকলে একেলগে আমাৰ বিভিন্ন VCDC লেভেলত বিভিন্ন ফিল্ডত তেখেতসকলে ফুটবল খেলটোত অংশগ্ৰহণ কৰিব। আমি আশা ৰাখিছোঁ আমাৰ গ্ৰাম্য অঞ্চলৰ যুৱকসকলৰ মাজত বা এতিয়া যুৱতীসকলেও ফুটবল খেলে আৰু সেইটো আমি ক'ব নোৱাৰা সময়ৰ পৰাই ফুটবল খেলি আহিছে। আমাৰ জনজাতি লোকসকল এতিয়া অজনজাতি লোকসকলেও খেলে, কিন্তু জনজাতিসকলে বিশেষভাৱে আমি দেখিছোঁ যে বড়ো বা বিভিন্ন অঞ্চলত ট্ৰাইবেল অঞ্চলত ফুটবলটো বহুত আগৰ পৰাই খেলিছিলে। এতিয়া সকলো ইণ্ডিজিনাছ মানুহে ফুটবল খেলে। মই আশা ৰাখিছোঁ বডোলেণ্ডত অলৰেডি আমাৰ আগৰ পৰাই বহুতখিনি নেশ্যনেল প্লেয়াৰ ওলাইছে, ষ্টেট প্লেয়াৰ ওলাইছে আৰু ফুটবল খেলি পেলাই বহুতে অলৰেডি চাকৰি পাইছে। এইটো মানে আপোনাৰ ৰেলৱেত পাইছে, পুলিচত পাইছে, আমাৰ ইলেক্ট্ৰিচিটিত পাইছে, আগতে বিভিন্ন ডিপাৰ্টমেণ্টত খেলি পেলাই অইল ইণ্ডিয়াত পাইছে, চাকৰি পাইছে। গতিকে আজিৰ সময়ত খেলি পেলাই আমাৰ যুৱকসকলে নিজৰ কেৰিয়াৰ গঢ়াৰ লগতে নিজৰ জীৱিকা বা জীৱনটো গঢ়িব পাৰে আৰু সদায় ফিট হৈ থাকিব পাৰে। আমাৰ অঞ্চলত এতিয়া নতুনকৈ কিছুমান ড্ৰাগছৰ নিচিনা বেমাৰ আহিছে, আগত সেইবিলাক নাছিলে। গতিকে আজি খেল ধেমালি যিসকলে কৰে তেনেকুৱা বেয়া ইনফ্লুৱেঞ্চৰ পৰা বা বেয়া ইম্পেক্টৰ পৰা সদায় দূৰত থাকে। সেইকাৰণে আশা ৰাখিছোঁ এই ফুটবলৰ নতুন এটা জাগৰণ যিটো আৰম্ভ কৰিছে, ইয়াৰ দ্বাৰা আমি ড্ৰাগছ বা তেনেকুৱা বিভিন্ন অসামাজিক যিবিলাক বিষয়বিলাক এতিয়া গা কৰি উঠিছে সেইবিলাকো আমি সমাপ্ত কৰিব পাৰিম। এটা ৰাজনৈতিক কথা সুধিব বিচাৰিছোঁ যে আজি